বেলেগৰ চাকৰ হোৱাতকৈ 10জন মানুহক ভাত দিবলৈ চিন্তা কৰিব মই ভাবিম সেইদিনাখন আৰু অসমখনক আলফাই বেলেগে স্বাধীন কৰিব নালাগে। আকাশখন ঠিকেই থাকিব, ভৰিৰ তলৰ মাটি কিন্তু নোহোৱা হ'ব। আজিকালি নিউজ বাতৰি কাকতত প্ৰত্যয়বোৰ ব্যৱহাৰ নকৰাই হ'ল। শ্রীমদ্ভাগবতম শ্রীকৃষ্ণায় নমঃ। ওম নমো ভাগবতে वासुदेवाय। जन्मादश्वजतु अन्नय आदि इतरतम स्वार्थे स अभिज्ञस्वरता तेने ब्रह्म हृदय आदि कवये मुह्यन्ति यत्सूरयः तेजो वारिमृतं यथा विनिमयो यत्र त्रिसर्गो अमृतस्वः धाम्ना स्वेन स्वदा निरस्तकुहकं शैत्यं परमधीमहि धर्मा प्रौजित कैतपुत्र परमा निर्मत्स्वरणं स्वतं वेदं वास्तवमत्र वस्तु सीवदं तापत्रय उन्मीलनं। श्रीमद्भागवते महामुनिकृते किंवा परिरीश्वरः सद्यरिद्ध अपरिद्धते कीर्तिभिः शुश्रूषभिस्तत्सनत् निगम कल्पतरुर्गलितं फलं सुखमोखाद अमृतद्रवसंयुतं पीबत भागवतं रसम आलयं मुहुर्मुहुः रसिका भुवि भावुकाः। कृष्ण जय गुरु शंकर। इतिमध्य उद्धव मुनीन्द्र बापजनाय गीतार पर भागवतলৈ কি কাৰণত গীতাৰ সৃষ্টি হ'ল, কি কাৰণত সুখদেৱে পৰীক্ষিতৰ আগত ভাগৱত কথা ক'বলগীয়া হ'ল, এই কথা আপোনালোকৰ ক্ষেত্ৰত শৰণ লয় আৰু তদানীন্তন সত্ৰাধিকাৰে সাঁচিপতীয়া ভাগৱতখন নিৰ্মালী হিচাপে হৰিনাৰায়ণ দত্ত বৰুৱাক প্ৰদান কৰে। হৰিনাৰায়ণ দত্ত বৰুৱাক সুধিছিল তুমি কি কৰা? বোলে মই কিতাপ ছপা কৰোঁ। আৰু তেতিয়া শ্ৰী গুৰু প্ৰেছৰ মালিক দত্ত বৰুৱা পৰিয়ালটো আৰু ক'লে সাঁচিপতীয়া আখৰকেইটা সত্ৰাধিকাৰবিলাকৰ বাদে বিশ্ববিদ্যালয়ৰ কেইজনমান শিক্ষকৰ বাদে বেলেগ অসমীয়া ৰাইজে বুজি নাপায়, গতিকে সাধাৰণ অসমীয়া মানুহে পঢ়িব পৰাকৈ তুমি ইয়াক তৰ্জমা কৰা। আৰু বহু কষ্ট কৰি 1946 চনৰ শেষৰ ফালে সম্পূৰ্ণ হ'ল আৰু 47 চনত মুদ্ৰণ কৰিলে আৰু 48 চনত কিতাপ আকাৰে হৰিনাৰায়ণ দত্ত বৰুৱাই শ্ৰীগুৰু প্ৰেছতেই মুদ্ৰণ কৰিলে। আৰু সেই হিচাপে আজি আমাৰ সন্মুখত থকা কিতাপ আকাৰৰ এই ভাগৱতখন সাঁচিপতীয়াৰ পৰা আধুনিক আখৰলৈকে তৰ্জমা কৰা এই ভাগৱতখনৰ আয়ুস হ'ল 79 বছৰ। কিন্তু হৰিনাৰায়ণ দত্ত বৰুৱাই একাদশ স্কন্ধ চাই পেলাই দেখিলে কিবা অলপমান কম আছে। তেতিয়া সত্ৰাধিকাৰক আকৌ সুধিলে মোক একাদশ স্কন্ধনো সম্পূৰ্ণকৈ কিয় নিদিলে? তেতিয়া ক'লে আউনীআটী সত্ৰখন 4 সংহতি, যেনেকৈ পুৰুষ সংহতি, কাল সংহতি, নিকা সংহতি, ব্ৰহ্ম সংহতি। দামোদৰ দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত এই আউনীআটী সত্ৰ ব্ৰহ্ম সংহতিৰ সত্ৰ আৰু ব্ৰহ্ম সংহতিৰ সত্ৰত শ্ৰীমদ ভাগৱত আৰু একাদশ স্কন্ধৰ প্ৰথমতে পোৱা নিমি নৱসিদ্ধ সংবাদ একেলগে ৰখা নহয়, সেইটো সত্ৰীয়া নিয়ম। আৰু তেতিয়া পৃথকে নিমি নৱসিদ্ধ সংবাদ দিয়া হ'ল। আৰু সেইকাৰণে আগৰ শ্ৰীগুৰু প্ৰেছ বৰ্তমান পাণবজাৰৰ গুৱাহাটীৰ লয়াৰ্ছ বুক ষ্টলে প্ৰকাশ কৰা শ্ৰীমদ ভাগৱতখনত কি নাই? একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদ নাপাব। পৰৱৰ্তী কালত কেশৱানন্দ দেৱগোস্বামী মহাশয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ উপাচাৰ্য হয়। তেওঁ অনুসন্ধান কৰোঁতে যোৰহাটৰ ঢলৰ সত্ৰত একাদশ স্কন্ধত একেলগে নিমি নৱসিদ্ধ সংবাদ পায়। আৰু তেতিয়া কেশৱানন্দ দেৱগোস্বামী প্ৰকাশ কৰোঁতে তেওঁৰ দ্বাৰা প্ৰকাশিত ভাগৱতত আছে। পৰৱৰ্তী কালত গুৱাহাটী ইউনিভাৰ্চিটিৰ লোক সংস্কৃতি বিভাগৰ মুৰব্বী অধ্যাপক দৰঙৰ সুসন্তান ডক্টৰ নবীন চন্দ্ৰ শৰ্মাদেৱে প্ৰকাশ কৰা ভাগৱতখনতো পাব। তাৰ পৰৱৰ্তী কালত অসম সাহিত্য সভাৰ অৱসৰী সভাপতি সূৰ্য হাজৰিকা দেৱৰ ভাগৱতখনতো
নিম্নবৰ্ষিত সংবাদ পাব। শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো নিম্নবৰ্ষিত সংবাদ একাদশত সন্নিৱিষ্ট কৰিছে। আৰু ডক্টৰ মালিনী গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। আৰু মুৰব্বী অধ্যাপিকা মালিনী গোস্বামী বাইদেৱে সংস্কৃতৰ পৰা অসমীয়া ভাগৱত ভাগী অনুবাদ কৰিছে। আৰু সেইখন ভাগৱত আপোনালোকে কিতাপৰ বজাৰত পাব। আৰু বৰপেটা জিলাৰ অন্তৰ্গত সৰ্থেবাৰী নসত্ৰত তেওঁলোকৰ আগৰজন সত্ৰাধিকাৰ অৰুণ দত্ত গোস্বামীয়ে ভাগৱতখন ভাগৱত সাৰ তত্ত্বসাৰ হিচাপে অনুবাদ কৰিছে। কিন্তু তাত তেওঁলোকে প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধক স্থান দিয়া নাই। কিয় দিয়া নাই সেইটো তেওঁলোকৰ ব্যক্তিগত কথা, আমি কিন্তু ক'বলৈ নাযাওঁ। কিন্তু এটাই কথা, APSC বা UPSCত বা ডিগ্ৰীত বা অসমীয়া বিভাগত ডিব্ৰুগড় ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটিত এটা যদি প্ৰশ্ন আহে মূল সংস্কৃত ভাগৱত আৰু অসমীয়া ভাগৱতত কেইটা স্কন্ধ আছে, তেতিয়া কিন্তু ছাত্ৰ ছাত্ৰীয়ে লিখিব লাগিব পৰীক্ষাত লিখিব ন 12টা স্কন্ধ, 11টাও নহয়, 13টাও নহয়, 10টাও নহয়। সংস্কৃত ভাগৱতত আৰু অসমীয়া ভাগৱত দুইটাতে কিন্তু দ্বাদশ স্কন্ধ, যেনেকৈ সপ্তকাণ্ড ৰামায়ণ দেই। গতিকে এইখিনি অসমীয়া ভাষাৰ যিসকল অধ্যয়নৰত শিক্ষক আছে বা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে জনাটো বৰ দৰকাৰ। আজি উদ্বোধনী ভাষণত মুনীন বাপজনাই ধুনীয়া কথা এষাৰ কৈছে যে আমি অসমীয়াতে ভাগৱত পাঠ হ'ব। ইংৰাজীত এষাৰ কথা আছে লিংগুৱা ফ্ৰাংকা। লিংগুৱা ফ্ৰাংকাৰ অৰ্থ হ'ল সংযোগী ভাষা। আজি কিছু বছৰ আগলৈকে উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইখন ৰাজ্যৰ ভিতৰত মিজোৰামক বাদ দি নাগালেণ্ড, মণিপুৰ, অৰুণাচল, মেঘালয় আৰু ত্ৰিপুৰাতো অসমীয়া ভাষা চলিছিল। মিজোৰামৰ কিয় নচলিছিল? মিজোৰামৰ মিজোখিনি আগৰ দেউতাহঁতে লুচাই বুলি কয়, তেওঁলোকে ইজৰাইলৰ পৰা অহা আৰু সেইকাৰণে তেওঁলোকে অসমীয়া ভাষাত সিমান এটা ব্যৱহাৰ নাছিল। যিহেতু আমাৰ ব্যৱহাৰিক ভাষা আৰু আমাৰ সংযোগী ভাষা লিংগুৱা ফ্ৰাংকা অসমীয়া, সেয়েহে আমি অসমীয়াতেই আজি চতুৰ্থ স্কন্ধৰ পুৰঞ্জনৰ আখ্যান আমি পঠন পাঠন কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ সমাজখনৰ যি অৱক্ষয় ঘটিছে, এজন ব্যক্তিৰ জীৱনত কেনেকুৱা হয় আৰু অত্যন্ত যেতিয়া মেটেৰিয়েলিষ্টিক লাইফ মানুহে ব্যৱহাৰ কৰে, অৰ্থাৎ অত্যন্ত যেতিয়া বস্তুবাদী হয়, বৈষয়িক হয়, মানুহৰ জীৱনটো কেনে, আৰু তেনেবোৰ কথা পুৰঞ্জনৰ আখ্যানত ওলাব। আৰু লগতে আমাৰ শৰীৰটোত থকা যি 10খন দুৱাৰ আছে, চকু, কাণ, নাক, এইবিলাকত যি দুৱাৰবোৰ আছে, ইয়াৰ আধ্যাত্মিক নামসমূহ আপোনালোকে অৰ্থাৎ নিগমত্ম শৰীৰৰ অংগ প্ৰত্যংগবিলাকক কি কয়, সেই নামবোৰ পুৰঞ্জনৰ আখ্যান নামৰ অধ্যায়টোত পাব। এই আখ্যানটোত প্ৰাচীন বৰ্হী ৰজাৰ আগত নাৰদে হিংসা ধৰ্ম যে কিমান বেয়া কথা, সেই কথা পৰীক্ষিতক বুজাবলৈ আৰু প্ৰাচীন বৰ্হীক বুজাবলৈ পুৰঞ্জনৰ আখ্যান নাৰদে কয়। আৰু নাৰদৰ বাক্য কি আছিল? এই বুলি কৈছে, বিতৰ্কা হিংসাদয়া ক্ৰীতা কাৰিতা অনুমোদিতা লোভ মোহাপ কামাহম মৃদু মধ্য অধিমাত্ৰাহাম বিশ্বজ্ঞান অনন্ত ফলানি ইতি প্ৰতিপক্ষা ভাৱনম। নাৰদে কৈছে, হে প্ৰাচীন বৰ্হী ৰজা, হিংসাক লৈ বিতৰ্ক নকৰিবা। হিংসাৰ নিচিনা বেয়া শব্দ নাই। কৃত কাৰিতা অনুমোদিতা, যি হিংসাৰ কাম কৰে, হিংসা কাৰ্য সংঘটিত কৰে, যি হিংসা কৰোৱাই, যি হিংসা কাৰ্যৰ কি কৰে, সমৰ্থনো কৰে, এই তিনিটা পক্ষই দায়ী, দোষী। কাৰণ তেওঁলোকে লোভ মোহৰ বশৱৰ্তী হৈ হিংসা কাৰ্যত লিপ্ত হয়। এই তিনিজনৰ কোনোবাজনে কম পৰিমাণে, কোনোবাজনে মজলীয়া ধৰণে
আৰু কোনোবাজনে অতিপাত ভুগিব কিহৰ কাৰণে যি ব্যক্তিয়ে জীৱনৰ পদূলি বাটত 20 গছৰ পুলি ৰোপণ কৰে তেওঁলোকৰ নাতি পুতিলৈকে সেই 20 গছৰ ফল আস্বাদন কৰিব আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ সৈতে সংগতি ৰাখি বিশ্বৰ শান্তিৰ কাৰণে মংগলৰ কাৰণে কেইটিমান বৃক্ষৰ পুলি ৰোপণ কৰা হৈছে এদিন এই গছৰ পুলিকেইটা ডাঙৰ হ'ব ছাঁ দিব লগতে আমাক প্ৰয়োজনীয় প্ৰাণবায়ু অক্সিজেন দিব কাৰণ গছ থাকিলেহে মানুহ থাকে গতিকে এটা ভাল কাম নহ'লনে আজি ৰাতিপুৱা কাৰণ এই গছকেইডাল এদিন ডাঙৰ হ'ব ডাঙৰ হৈ কি হ'ব আমাক ছাঁ দিব অক্সিজেনো দিব দেই গতিকে অকণমান আগতে আমাৰ উদ্বোধক বাপ জনাই গীতা আৰু ভাগৱতৰ অকণমান অৰ্থ আপোনালোকক ক'লে এতিয়া আজি আমি বজালী জিলাৰ অন্তৰ্গত অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ ৰাজধানী আমি কেপিটেল অফ এডুকেশ্যন বুলি কওঁ গুৱাহাটী নকওঁ কিন্তু পাঠশালা মানে থিয়েটাৰ আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ৰাজধানী বুলি কওঁ যেনেকৈ সত্ৰ মহানগৰী বুলি ক'লে গ'লে মাজুলী সেনেকৈ কিন্তু নৰ্থ ইষ্টৰ যদি আমি কওঁ বোলে থিয়েটাৰ আৰু নাট্যকলা আৰু লগতে শিক্ষাৰ ৰাজধানী কিন্তু পাঠশালা এই পাঠশালা বুলি ক'লে মোৰ মনলৈ তিনিজন মহান ব্যক্তিৰ কথা মনলৈকে আহে দামোদৰদেৱৰ প্ৰধান শিষ্য ভট্টদেৱ লগতে শিক্ষাবিদ বাণীকান্ত কাকতি মহাশয় আৰু লগতে 3 নম্বৰ ব্যক্তিজনৰ কথা আজিৰ প্ৰজন্মই নাজানে মনোৰঞ্জন দাস সম্ভৱতঃ বৰপেটা জিলাৰ ভিতৰতেই শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰত আটাইতকৈ বেছি প্ৰবন্ধ লিখা ব্যক্তিজনে হ'ল মনোৰঞ্জন দাস গতিকে আমি সেই শ্ৰদ্ধাৰে কথাকাৰ ভট্টদেৱক সোঁৱৰিছোঁ বাণীকান্ত ছাৰক সোঁৱৰিছোঁ আৰু যিয়ে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ নামৰ গৱেষণা পুথিখন প্ৰণয়ন কৰিছিল আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট আৰু লগতে মনোৰঞ্জন দাস বাপকো আমি কৰিছোঁ মনোৰঞ্জন দাস বাপৰ জীয়ৰী গুৱাহাটী মহাবিদ্যালয়ৰ ফিজিক্সৰ মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছে জোঁৱায়েকে গুৱাহাটী বি বৰুৱা কলেজৰ জুলজিৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট হিচাপে ৰিটায়াৰ কৰিছে বুলি যিমান দূৰ সম্ভৱ মোৰ জ্ঞাত লগতে এইটো জনাওঁ সংস্কৃতৰ সেই কঠিন গীতা ভাগৱত বেদ উপনিষদসমূহ দামোদৰদেৱে নিজ শিষ্য ভট্টদেৱক ক'লে বোপা সংস্কৃত বহুতে উচ্চাৰণ কৰিব নোৱাৰে শংকৰদেৱে গোপাল চৰণ দিছে অনন্ত কন্দলীহঁতে বিষ্ণু ভাৰতীয়ে লগ লাগি অসমীয়া পদছন্দত ৰচনা কৰিছে কিন্তু বহুতে আকৌ গীত গাবও নাজানে কি কৰিম তেতিয়া ভট্টদেৱক ক'লে তুমি কথা আকাৰে অনুবাদ কৰা আৰু গুৰু দামোদৰদেৱৰ আজ্ঞা শিৰোধাৰ্য কৰি ভট্টদেৱে কি কৰিলেগৈ অসমীয়া কথা ছন্দত কথা আকাৰে কথা ভাগৱত কথা গীতা কথা ঘোষা কথা ভক্তি বিবেক অনুবাদ কৰিলে এতিয়া যদি সংস্কৃতত কৃষ্ণই অৰ্জুনক আত্মা সম্বন্ধে দ্বিতীয় অধ্যায়ত গীতাত এনেকৈ কৈছে নৈনং সিন্দ্ৰন্তি শস্ত্ৰাণি নৈনং দহকি পাবকঃ না সৈনং ক্লেদন্তপহোম না সা সুচতি মাৰুতাহ শুনি ভাল লাগিছে কিন্তু কেইজনে বুজি পাম সেইকাৰণে দামোদৰদেৱে ভট্টদেৱক ক'লে অসমীয়া কথা বন্ধত কথা ছন্দত তুমি ৰচনা কৰা এতিয়া দামোদৰদেৱৰ নিৰ্দেশত ভট্টদেৱে কেনেদৰে অনুবাদ কৰিছে চাব এতিয়া কিন্তু আপোনালোকে বুজি পাম জানা ধনঞ্জয় আত্মা এনে যাক অস্ত্ৰে নকাটে অছেদ্য যাক অগ্নিয়ে নদহে অদাহ্য যাক বতাহ বৰষুণে ধুমুহাই নুৰুৱাৱে অশস্য যাক জলে ক্লেদাক্ত নকৰে অক্লেদ্য তেন্তে তুমি জানিবা ধনঞ্জয় আত্মা অছেদ্য অদাহ্য অশস্য অক্লেদ্য চিৰসনাতন শাশ্বতত্ন
তেনে অজৰ অমৰ আত্মাৰ নিমিত্তে তুমি কিয় মিছাতে শোক কৰা? এতিয়া আমি বুজি পোৱা নাই জানো? গতিকে অসমীয়া গদ্য আৰম্ভ হৈছে ৰুক্মিণী হৰণ নাটত শংকৰদেৱে যি ৰচনা কৰিছিল ৰুক্মিণী হৰণ নাট, তাত ৰুক্মিণীয়ে বেদনিধিৰ হাতত দি পঠোৱা কৃষ্ণলৈ বুলি প্ৰেম পত্ৰখন, আৰু সেয়াই হ'ল অসমীয়া ভাষাৰ প্ৰথম গদ্যৰ নিদৰ্শন, আৰু দ্বিতীয় হ'ল ভট্টদেৱৰ গদ্য সাহিত্য, আৰু সেয়া এই পাঠশালা। গতিকে আজিৰ প্ৰজন্মই যদি এইবোৰ কথা নাজানে তেতিয়াহ'লে আমি কিন্তু দুখীয়া হ'ম। গতিকে এই পাঠশালা, এই বজালি, এই পহুমৰা, সৈয়া বনগাঁও, সেয়া তিতকা, সৈয়া কেন্দুকুচি, সেয়া আপোনালোকৰ ভূটান্ত মহিতৰা লাগি থকা নাই জানো? সেই আপোনালোকৰ দেখা যায় দেনাততাৰীৰ পৰা আমৰাতাৰীলৈকে, পুঠিমাৰী, থেলপাৰা নাই জানো? কৰ্দেগুৰি, গতিকে ভাল মানুহৰ বিটা, নান্নাত্তাৰী, একেবাৰে কলৈকে মথনগুৰিলৈকে, একেবাৰে যদি ক'বলৈকে হয় সেই একেবাৰে গাঁতিয়ালৈকে, জমদুৱাৰলৈকে, এই গোটেই বজালী অঞ্চলত কেনেকৈ সাহিত্য চৰ্চা হৈছিল সেইবোৰ বুৰঞ্জীয়ে ক'ব। এসময়ত এয়া উত্তৰ কামৰূপৰ অংশ আছে। যি নহওক, গীতা শব্দৰ অৰ্থ হ'ল ত্যাগ। তেন তাক্তেন ভঞ্জিতা মা গৃধা কস্ব সিদ্ধানম। ত্যাগৰ ভাৱত থাকি অইনক অসুবিধা নিদিয়াকৈ অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি প্ৰমাদ এৰি অপ্ৰমাদী হ'ব পৰা যি ভাৱনা, সেই ভাৱনাই হ'ল গীতা। গীতা শব্দৰ অৰ্থ হ'ল ত্যাগ। এখিলা বগা কাগজত 50 বাৰ গীতা শব্দটো লিখি লৈ আপুনি উশাহ নোলোৱাকৈ গীতা বুলি মাতকচোন। ইয়াতে নিশ্চয় আপোনালোকৰ মাজত গীতা সমাজৰ লোকো আছে। মথুৰা দাস, মথুৰা তালুকদাৰদেৱ আৰু শনীন তালুকদাৰদেৱৰ অনুগামী নিশ্চয় ইয়াত আছে। তেওঁলোককো আমি সেৱা জনাইছোঁ গীতা সমাজলৈকো। গতিকে গীতা শব্দটো যদি আমি কেইবাৰমান উশাহ নোলোৱাকৈ একেলগে মাতোঁ, গীতা 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 গীতা, এইবাৰ যদি মই কাণখনক সোধোঁ, হেৰা তুমি কি শুনিলা, তেতিয়া কাণখনে কি ক'ব? ত্যাগ 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 ত্যাগ। অৰ্থাৎ গীতা শব্দৰ অৰ্থ হ'ল ত্যাগ। মোৰ কাষতে গোস্বামী ছাৰ বহি আছে, ছাৰৰ ভাষাত ক'ব লাগে চেলভেশ্যন, ত্যাগ, ত্যাগত গীতা। গতিকে তাৰ সেইকাৰণে তৈতৰীয় উপনিষদত কি ক'লে? তেন তাক্তেন ভুঞ্জিথা মা গৃধা কস্ব সিদ্ধনম। ত্যাগৰ ভাৱত থাকি আনক দিগদাৰী, অসুবিধা, কষ্ট নিদিয়াকৈ অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি প্ৰমাদ এৰি অপ্ৰমাদী হ'বলৈ যি ভাৱনাই আমাক উদ্বুদ্ধ কৰে, ইনস্পায়াৰ কৰে, উৎসাহিত কৰে, সেই ভাৱনাই হ'ল গীতা। ইয়াৰ পিছত কি আহিল? ভাগৱত। ভাকৰম ভাবুকম গপদম জ্ঞেয়ম উপপদম বৈষ্ণৱম তপদম তত্ত্বদৰ্শনম। ভাৱনা চিন্তা, গতিলাভ, ভকত বৈষ্ণৱৰ সংগ আৰু তত্ত্বদৰ্শন। অৰ্থাৎ 4টা আখৰৰ অৰ্থ। ভা মানে ভাৱনা চিন্তা, থটছ। গতিকে ভাৱনা চিন্তা ক'ত আহে বাৰু? আমাৰ এই মগজুটোত, এই মস্তিষ্কত, যেনেকৈ পৃথিৱীৰ নৰ্থ প'ল চাউথ প'ল, সুমেৰু কুমেৰু আছে, বিজ্ঞানৰ ভাষাত আমাৰ মগজুত 2টা মেৰু আছে, চেৰিবেলাম কৰ্টেক্স আৰু চেৰিব্ৰাম কৰ্টেক্স। আৰু এই মেৰু দুটাৰ মাজত এখন নৈ আছে। সেই নৈখনক আমি অসমীয়া ভাষা সাহিত্যত মানসিক চেতনা স্ৰোত, ভাৱনাৰ নৈ বুলি কওঁ, আৰু ইংলিছত ইয়াকে ৰিভাৰ অফ কনচিয়াছনেছ বুলি কয়। গতিকে এই চেতনাৰ নৈখনৰ যিবোৰ ভাৱনা, ইয়াক যি অনুধাৱন কৰিব নোৱাৰে তেওঁক বিকাৰগ্ৰস্ত বুলি কয়। অৰ্থাৎ যাৰ মানসিক স্বাস্থ্য ভাল নহয়, সি এই চেতনাৰ নৈখন অনুধাৱন কৰিব নোৱাৰে দেই। গতিকে কি ভাৱ, কি গতি, সকলোৰে যে আছে নিজস্ব লয়লতি, আহেনো ক'ৰ পৰা, যায়নো ক'লৈ, নাপাওঁ একো গুৰি এটি। মগজুৰ অধ্যয়ন, মস্তিষ্কৰ অধ্যয়ন বৰ জটিল প্ৰক্ৰিয়া।
আমাৰ ভাৱনাবোৰ ক'ৰ পৰা আহে ক'লৈ গুচি যায় ইয়াক বিচাৰ কৰাটো ইমান সহজ নহয়। গতিকে ভা মানে ভাৱনা, গ মানে গতি, মোশ্যন, অৰ্থাৎ ৰৈ থকাৰ পৰা আগুৱাই যোৱা। আৰু ইয়াৰ পিছত কি পাম? ৱাব্য মানে ভকত বৈষ্ণৱৰ সংগ, ত মানে তত্ত্বদৰ্শন, জীৱনৰ দৰ্শন। জীৱনৰ দৰ্শন কি হোৱা উচিত? কি খাম কি নাখাম, কি ল'ম কি নল'ম, কোনটো বাদ কোনটো অবাদ, কোনটো নীতি কোনটো অনীতি, কোনটো সদাচাৰ কোনটো বেবিচাৰ, ইয়াৰ মাজৰ ভালটো ল'ব লাগিব। আপোনালোকৰ সকলোৰে লগতে মোৰো কি আছেগৈ? এণ্ড্ৰকাইন গ্ৰন্থি এটা আছে, নাম কি বাৰু? অসমীয়াত বৃক্ক, ইংৰাজীত কিডনী বুলি কয়, ৰাজমাহৰ গুটিৰ দৰে। আৰু কিডনীত ইমান এখন জটিল চেকনি আছে যাক চিকিৎসাৰ ভাষাত নেফ্ৰন বা ব'মেন কেপচুল বুলি কয়। সেই চেকনিখনৰ কাম কি জানেনে? এতিয়া গৰম দিনত ল'ৰা ছোৱালী বোলে ৰাস্তাই ঘাটে দোকানৰ পৰা ৰঙা নীলা চৰ্বত পানী কিনি খাব, ক'ল্ড ড্ৰিংকছ, কিছুমান ক'লা কিছুমান নীলা কিছুমান সেউজীয়া কিছুমান ভাইলেট কালাৰৰ। যি ৰঙৰ পানীয়ে নাখাওক কিডনী বা বৃক্কৰ চেকনিখনে কি কৰে বাৰু? চেকি পেলাই। আৰু যেতিয়া মানুহ এজনে পেচাব কৰে পৰিষ্কাৰ ফিল্টাৰ পানী নিচিনাকৈ পেচাব যায়। কিন্তু কিডনীয়ে যেতিয়া কষ্ট কেতিয়া পায় বাৰু? যেতিয়া এজন মানুহে সুৰাপান কৰে, মানে মদ খায়, আৰু বিলাতী মদ যেতিয়া খায়, বিলাতী মদৰ ৰংটো কেনেকুৱা? পেট্ৰলৰ নিচিনা। বিলাতী মদ যেতিয়া খাব কিডনীয়ে কষ্ট পায়, কিডনীয়ে কিন্তু ভালকৈ নেচেকে। সেইকাৰণে মদাহী মানুহে পেচাব কৰিলে ৰঙচুৱা পানী পেচাবত যায়। কিমান কষ্ট পায় কিডনীৰ চেকনিখনে, ভাবকচোন দেই। গতিকে কিন্তু বাকী কলাখাৰৰ কলা ৰংটো আৰু বোলে নেমু টেঙাৰ সেউজীয়া ৰঙে হওক আৰু কিবা হওকগৈ, বোলে লেতেৰা পানীও খালেগৈ তাকো চাফা কৰিব। কিন্তু কিডনীয়ে মদ খালে কষ্ট পায়, চেকনিখনে কাম নিদিয়ে, হয় নাই? তেনেকৈ আমি কি কৰে বিবেচনাৰ দ্বাৰা নীতি এৰি যেতিয়া অনীতিত নাযাব, কথা এৰি যেতিয়া অকাথ নক'ব, বাট এৰি যেতিয়া অবাটে নাযাব, মানুহজন ডিচিপ্লিনত থাকিব। কোনে শিকাব এই কথা? ৱাপদম বৈষ্ণৱম, সৎসংগত আমি শিকিব পাৰিম। আৰু এতিয়া যদি আমি সংজ্ঞা হিচাপে যাওঁ, ভাগৱত মানে কি? ভাৱনা চিন্তা সত্য শুদ্ধ হ'লে এজন ব্যক্তিৰ মনৰ মানসিক চঞ্চলতা আৰু চিত্তৰ চঞ্চলতা প্ৰশমিত হ'লে তেওঁ জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈ উত্তীৰ্ণ হৈ জীৱনৰ পদূলিবাটত তেওঁ যেতিয়া সৎসংগ পাবলৈ সৌভাগ্য বনাব, আৰু তেতিয়া তেওঁ জীৱনৰ দৰ্শনটো লাভ কৰিবলৈ সক্ষম হ'ব। উভতাকে যদি কওঁ ত ৱ গ ভা, জীৱনৰ দৰ্শন তেতিয়াহে এজন ব্যক্তি লাভ কৰিব যেতিয়া তেওঁ জীৱনৰ পদূলি বাটত সৎসংগ পাব। সৎসংগ তেতিয়াহে পাব যেতিয়া সেই বিশেষ ব্যক্তিজনে জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈ আহিব। কেতিয়া আহিব পাৰিব? যেতিয়া ভাৱনা চিন্তা সত্য শুদ্ধ হ'ব, লগতে মনৰ মানসিক চঞ্চলতা আৰু চিত্তৰ চঞ্চলতা নাইকিয়া হয়, চিত্তৰ বৃত্তিসমূহ নিয়ন্ত্ৰিত হ'ব, তেতিয়া ই সম্ভৱ। এই ভাগৱত, ভাগৱত শব্দ আৰু গীতা শব্দটোৰ আগত কি আছে চাওকচোন? আৰু দুটা শব্দ আছে, শ্ৰী আৰু মটু প্ৰত্যয়। আমি সম্পূৰ্ণকৈ ক'ব লাগিব শ্ৰীমদ ভাগৱত গীতা আৰু শ্ৰীমদ ভাগৱত। শ্ৰী হ'ল ঈশ্বৰৰ 8টা ঐশ্বৰ্যৰ অন্যতম, শ্ৰী ঈশ ভগ দম জ্ঞান বৈৰাগ্য। আচলতে এইবোৰ ডিভাইন প্ৰপাৰ্টিজ, দিব্য গুণ, দিব্য অভিধা। আৰু এয়া ক'ত ব্যৱহাৰ হৈছে? শাস্ত্ৰৰ উত্তম, বেদান্তৰ সাৰ আৰু উপনিষদৰ সাৰ বাবে গীতাৰ সন্মুখত শ্ৰী ব্যৱহাৰ হৈছে। আৰু আগম নিগম কল্প চৰুদয় মাৰ্গ ইতিহাস মীমাংসা ন্যায় নিৰুক্ত ছন্দ জ্যোতিষ ব্যাকৰণ, এই 14খন শাস্ত্ৰৰ সাৰ নিগম, নিগম শাস্ত্ৰৰ সাৰ ভাগৱত,
সেয়া ভাগৱতৰ সন্মুখত শ্ৰী ব্যৱহাৰ সংস্কৃতত এটি প্ৰত্যয় আছে মটু প্ৰত্যয় পাণিনিৰ অষ্টাধ্যায়ী ব্যাকৰণত প্ৰিফিক্স চালে আপোনালোকে গম পাব প্ৰিফিক্স চেপ্টাৰটো আৰু নিৰ্দিষ্টতাবাচক প্ৰত্যয় তাৰ মানে যি প্ৰত্যয়ে কোনো বস্তুক নিৰ্দিষ্টকৈ বুজায় তাকে কি বোলে নিৰ্দিষ্টতাবাচক তা টু খন বুৰ বিলাক টাও টাৰি আজিকালি নিউজ বাতৰি কাকতত প্ৰত্যয়বোৰ ব্যৱহাৰ নকৰাই হ'ল এতিয়া আমি কি ক'ম আজি পাঠশালা নাট্য মন্দিৰ এই হৰি মন্দিৰলৈকে ভকতবৃন্দ আহিছে কিন্তু যেতিয়া গধূলি সময় হয় গৰু আহে গোহালিলৈ কি বুলি কওঁ গৰুবিলাক গোহালিলৈ গৰখীয়াই লৈ আহিছে গৰুৰ লগত বিলাত আৰু ভকতৰ লগত বৃন্দ এনেবোৰ প্ৰত্যয় ব্যৱহাৰ নহয় গতিকে ভগৱন্তক বুজাবলৈকে এটি বিশেষ প্ৰত্যয় আছে সেই প্ৰত্যয়ৰ নাম মটু প্ৰত্যয় আৰু এই বিষয়ে আপোনালোকে পাণিনিৰ অষ্টাধ্যায়ী ব্যাকৰণত পাব আৰু বাক্যত ব্যৱহাৰ হ'লে ম আৰু খণ্ডত্ব কাৰ খণ্ড দন্ত্যতৰ খণ্ড ইয়াত ব্যঞ্জন সন্ধি হৈছে ব্যঞ্জন সন্ধি হ'লে প্ৰথম শব্দৰ শেষৰ আখৰটো একে বৰ্গৰ তৃতীয় আখৰলৈ পৰিৱৰ্তিত হয় সেইকাৰণে দন্ত্য দ হৈছে তৰ ঠাইত দ হৈছে আৰু দ্বিতীয় শব্দৰ শেষৰ আখৰটো আহি প্ৰথম শব্দৰ পৰিৱৰ্তন হোৱা আখৰৰ তলত বেলে সেইকাৰণে কি হ'ল মধ্ভা মটৰ ঠাইত ম আৰু দ হ'ল আৰু তৰ পৰা হোৱা দটোৰ তলত ভটাকাৰে ভাটো বহিছে সেইকাৰণে ভাগৱত শব্দটোৰ শেষৰ শব্দৰ প্ৰথম আখৰ ভা মধ্ভা নহয় জানো গতিকে ব্যাকৰণিক কথা আছিল এইখিনিয়েই ইয়াৰ পিছত শ্ৰীকৃষ্ণই নাম শ্ৰী মানে বুজিয়ে পালে এটা বিশেষ অভিধান ঈশ্বৰৰ অলংকাৰ বুলি কয় ইয়াৰ পিছত কি লিখিছে শ্ৰীকৃষ্ণই নাম বিয়াৰ দিনাখন কইনাৰ পদূলিত কইনাৰ ভায়েকা বা ভনীয়েকে ভিনীয়েকৰ চৰণ ধুৱাই দিয়াৰ পাছত কইনাৰ মাকে বা দেউতাকে নঙলাৰ পৰা পদূলিৰ পৰা বৰি আনে দৰাক কি বুলি বিষ্ণুস্বৰূপ বৰ সোমাই অহা পদূলিতে নাধৰেনে নঙলাতে সেনেকৈ ভাৰ্গৱতৰ পদূলি বাটতেই ব্যাসদেৱে ঈশ্বৰক আদৰিছে কি বুলি শ্ৰীকৃষ্ণই নাম কিন্তু চাওকচোন ওম কৃষ্ণ নাম বুলি কিন্তু লিখা নাই ইন্দ্ৰ অগ্নি মিত্ৰ বৰুণ পুষা ভগ একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য দুইজন অশ্বিনী কুমাৰ অনিল অনল ধৰ পুষ প্ৰভাস প্ৰত্যুষ এই অষ্টবসুলৈকে 33জন দেৱতাক আবাহন কৰোঁতে বিসৰ্জন কৰোঁতে কিন্তু পুৰোহিতে ওম বুলি আগতে সম্বোধন কৰে ওম গণেশায় নমঃ ওম কালেব্যে নমঃ ওম শনেশ্বৰে নমঃ ওম দুৰ্গেব্যে নমঃ ওম সৰস্বতী নমঃ নকয় জানো কিন্তু ওম কৃষ্ণ বুলি লিখা নাই কিহৰ কাৰণে লিখা নাই ব্যাসে জানিলে নাৰদৰ পৰা কি বুলি যে শ্ৰীহৰি পৰমাত্মা পৰমেশ্বৰ আৰু পৰমাত্মা পৰমেশ্বৰ ত্ৰিগুণাতীত আৰু ত্ৰিগুণাতীত ঈশ্বৰ আকাৰবিহীন আকৃতিবিহীন তেওঁ এই স্বৰ্গমত্য পাতালত বান্ধ খাই নাথাকে ভক্তৰ হৃদয়ত তেওঁ নিৰ্বিকাৰ ৰূপে থাকে নিৰাকাৰ হিচাপে থাকে সেইকাৰণে ব্যাসদেৱে কিন্তু আগত ওম লিখা নাই কি বুলি লিখিছে শ্ৰীকৃষ্ণই নম এতিয়া কৃষ্ণই শব্দটোনো কি অদ্ভুত শব্দ পৃথিৱীত আৰু দ্বিতীয় শব্দটো নাই কৃষ যোগ স্নিক যোগ অয় কৃষ্ণায় পত্ৰিকাৰে কৃ মূৰ্ধন্য ক অসমীয়াত কৃষ সংস্কৃতত ইয়াৰ উচ্চাৰণ হ'ব কৃষ ইয়াৰ অৰ্থ হ'ল কৰ্ষণ কৰা কালচাৰ দ্বিতীয় প্ৰত্যয় কি পালোঁ আমি স্নিক শস্য সঁচাকাৰ স্নিক মানে সংস্কৃতত এইটো এটা প্ৰত্যয় ইয়াৰ অৰ্থ হ'ল আনন্দ একেবাৰে শেষত আৰু এটা প্ৰত্যয় পাইছে কি নাম অয় অন্ত্যস্ত অয় মানে দ্বিতীয় প্ৰত্যয় আৰু এই অয়ৰ অৰ্থ হ'ল হৃদয়ত পৰম দেৱতা হিচাপে মানি লোৱা গতিকে আমি কি পালোঁ শ্ৰীকৃষ্ণায় নাম কৃক যোগ স্নিক যোগ অয় কৃষ্ণায় এতিয়া এই শ্ৰীকৃষ্ণায় নাম মন্ত্ৰটো যদি অসমীয়াত অনুবাদ কৰা হয়
কি হ'ব বাৰু? শংকৰদেৱে মাধৱদেৱক ক'লে শ্ৰীকৃষ্ণই নামক অসমীয়াত অনুবাদ কৰা। অসমীয়াত অনুবাদ কৰোঁতে মাধৱদেৱে এই বুলি অনুবাদ ক'লে, প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰাম, তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। তুমি মোৰ পৰম দেৱতা, ইউ বি দ্য এবছলিউট, ইউ বি দ্য ৰেছপঞ্চিবল ফৰ ক্ৰিয়েশ্যন কণ্ট্ৰল হোল দি ইউনিভাৰ্ছ। সৃষ্টি অন্তকাৰী দেৱ, গোটেই বিশ্ব ব্ৰহ্মাণ্ডত তুমি হৰ্তা কৰ্তা বিধাতা আৰু লগতে ভৰ্তা। ভৰ্তা মানে ইংলিছত ষ্টেক হোল্ডাৰ, ভৰণ পোষণ দিওঁতা। সেইকাৰণে আমাৰ নামনি অসমত স্বামীক ভাতাৰ বুলি কয়। ভাতাৰ শব্দটো বজাবলী ভৰ্তা শব্দৰ পৰা আহিছে। গোপী ভৰ্তা তজু পদ কমলৰ, দাসৰো দাস টান দাস ভৰিলোঁ আমি। গতিকে নামনি অসমত বা আমি ব্ৰজাৱলী ভাষাত ভৰ্তা পাওঁ, ভাতাৰ একো বেয়া শব্দ নাই, তাৰমানে ভৰণ পোষণ দিওঁতা, স্বামী, নহয় জানো? সেয়েহে এই সুন্দৰ আমি শব্দটো পালোঁ। ইয়াৰ পিছত কি পাইছোঁ? ও নমো ভগৱতে বাসুদেৱায়। ওম নহয় দেই, আপোনালোকে সংস্কৃতটো চাব, অসমীয়াটো চাব, কি লিখিছেগৈ? ও নমো ভগৱতে বাসুদেৱায়। ও, ওম, ওম, তিনিটা বেলেগ বেলেগ শব্দ। 33জনা দেৱতাক আবাহন জনাওঁতে, প্ৰাণ প্ৰতিষ্ঠা কৰোঁতে, যন্ত্ৰত মাজত প্ৰতিষ্ঠা কৰোঁতে, বিসৰ্জন দিওঁতে বিপ্ৰসকলে ওম বুলি উচ্চাৰণ কৰে। আবাহন কৰোঁতে, বিসৰ্জন কৰোঁতে। যেতিয়া ক্ষুদ্ৰ দেৱ দেৱীবিলাকে কাৰোবাক আশীৰ্বাদ দিব বা অভিশাপ দিব, ৰক্তবীজক ধ্বংস কৰিবলৈকে চণ্ডীয়ে যেতিয়া উগ্ৰমূৰ্তি ধাৰণ কৰিছে আৰু তেতিয়া মুখেৰে কৈছেগৈ ওম। হিৰণ্যকশিপুক পুনৰ নতুন জীৱন দিলে, পুনৰ সঞ্জীৱনী কৰিবলৈ কমণ্ডলৰ পৰা এছাতি অমৃত জল ছটিয়াই দিওঁতে ব্ৰহ্মাই কৈছেগৈ ওম। সৰস্বতীয়ে কালিদাসক মহাকবি হ'বলৈ আশীৰ্বাদ দিওঁতে তেওঁ কমণ্ডলৰ পৰা জল ছটিয়াই কৈছেগৈ ওম। কিন্তু প্ৰণৱ ধ্বনিৰ সন্মুখত কি হ'ব? ও। ও হ'ল বেদৰ প্ৰণৱ ধ্বনি। আৰু আপোনাক হবে ইয়াত কি পালে? ও নমো ভগৱতে বাসুদেৱায়, অৰ্থাৎ ও হ'ল বেদৰ প্ৰণৱ ধ্বনি। ইয়াৰ পাছত কি পাইছোঁ? নমো ন, ন গতি বিদ্যতে। অসমীয়াত কি হ'ব? অগতিৰ গতি ত্ৰিজগতপতি। মো, মোটো কি বাৰু? মায়াৰ পঞ্চপৰ্বৰ প্ৰথমটোৱেই ওম, মো, মায়ামো, তামিশ্ৰ, অৰ্ধতামিশ্ৰ। মায়াৰ 5টা পৰ্ব থকা বাবে অক্টোপাছ নামৰ আপোনালোকে এটা প্ৰাণী সাগৰত থকা দেখা পোৱা নাই জানো টিভিত? অক্টোপাছৰ যেনেকৈ 8খন হাত থাকে, তেনেকৈ মায়াৰ 5খন হাত আছে আৰু 5খন হাতেৰে আমাক দিগদাৰী কৰে, তাকে পৰ্ব বুলি কয়। মায়াৰ 5টা পৰ্বৰ বাবে মায়াৰ আন নাম প্ৰপঞ্চ। প্ৰপঞ্চৰ পৰা অসমীয়াত শব্দ এটা হৈছে প্ৰবঞ্চক, ইংলিছত ডিজ অনেষ্ট চিটাৰ, যি আমাক ঠগায়, প্ৰবঞ্চনা কৰে, ধোকা দিয়ে, নহয় জানো? গতিকে তাৰ পৰ্ববিলাকৰ নাম কি? ওম, মো, মায়ামো, তামিশ্ৰ, অৰ্ধতামিশ্ৰ। ও নমো ভগৱতে, ভজন ভক্তিত ভয় বিমোচন। যেতিয়ালৈকে দাস্যালী ভক্তি আমি কৰিবলৈ নিশিকোঁ, ঈশ্বৰৰ সৈতে সখিত্ব কৰিবলৈ নিশিকোঁ, তেতিয়ালৈকে আমাৰ কি নহ'ব? ভজন ভক্তি নহ'ব। আৰু ভজন ভক্তি নহ'লে, অভয় চৰণত শৰণাপন্ন নহ'লে ইংলিছত আমি ফবিয়া বুলি কওঁ। কাৰোবাৰ জুইলৈকে ভয়, কাৰোবাৰ পানীলৈকে ভয়, কাৰোবাৰ ওখ ঠাইত উঠিবলৈ ভয়, কাৰোবাৰ সমাজত কথা ক'বলৈকে ভয়। এই অফিচবিলাকত চাবচোন, খুব কথা পাতি থাকে কিছুমান মানুহ, কিন্তু সেই কথা পাতি থকা মানুহজনক যেতিয়া আমাৰ কাম কৰি থকা অৱস্থাতে কোনো এজন আমাৰ একেলগৰ মানুহৰ মৃত্যু ঘটে, বোলে এই কাকতি আপুনি এটা কাম কৰকচোন, আপুনিতো এই হাজৰিকাৰ বন্ধু আছিল, হাজৰিকাৰ বিষয়ে আজি শোকবাৰ্তা এটা কওকচোন আমাৰ একেলগৰ মানুহ, তেতিয়া কিন্তু মাত নাই দেই। গতিকে তেওঁৰ কি হয়? বহু মানুহৰ আগত কথা ক'বলৈকে ভয়, ফবিয়া, নহয় জানো? গতিকে যেতিয়ালৈকে ভয় দূৰ নহয়, তেতিয়ালৈকে কিন্তু ঈশ্বৰ নহয়। অৰ্থাৎ অভয় চৰণত শৰণাপন্ন হ'লেহে ভয়টো দূৰ হ'ব। ইয়াৰ পিছত কি পালোঁ? গৈত্যা গৈত্যন দীৰ্ঘ সংসাৰ বাৰ্তাসু। এই দীঘলীয়া সংসাৰখনত বহুতবাৰ অহা যোৱা কৰিছোঁ। মাধৱ পুৰুষে সেইকাৰণে লিখিছে, হৰি হৰি কতবা কৰিলোঁ আয়াজাত। কিমানবাৰ বা অহা যোৱা কৰিছোঁ?
ইয়াৰ পিছত আখৰটো কি পাম আমি ৱাব ভগৱতে ৱহুবহি মায়া দুষ্টম এই অহা যোৱা কৰোঁতে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ কিমান যে হৈছে আগৰ জীৱনৰ বাকীখিনি হ'ল কি বাৰু প্ৰাৰব্ধ আৰু ক্ৰিয়মান আৰু সঞ্চিত সংস্কাৰ আছেই আৰু গোটেইখিনিক ইংৰাজী ভাষাত ইংৰাজী স্পিৰিচুৱেল লেংগুৱেজত দিয়াকৈ কাৰ্মিক ডেপ বুলি কয় KARMICDEBET কাৰ্মিক ডেপ আগৰ জীৱন আৰু এই জীৱনৰ টোটেল একুমুলেটিভ এডিশ্যনটো দুইখিনি বাকী আৰু যেতিয়ালৈকে কাৰ্মিক ডেপ বা প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰ শেষ হৈ নাযায় এই পৃথিৱীত আহি থাকিব লাগিব ভগৱতে তেন দেৱ প্ৰপন্ন অস্মি যেতিয়ালৈকে পৰমাত্মা পৰমেশ্বৰক আমি চিনি নলওঁ তেতিয়ালৈকে আহি থাকিব লাগিব যেতিয়া এখন যজ্ঞ কৰা হয় শতকোটো মহামৃত্যুঞ্জয় ৰাজসূয় অশ্বমেধ যজ্ঞ কেতিয়া শেষ হয় বাৰু যেতিয়া যজ্ঞত পুৰোহিতসকলে পূৰ্ণাহুতি দিয়ে পূৰ্ণাহুতি নিদিয়ালৈকে যজ্ঞ শেষ নহয় দেই আৰু এই কলিযুগত আপোনালোকে পূৰ্ণাহুতি দিব লাগিব ঈশ্বৰ বিশ্বাসেৰে আৰু কি কৰিব লাগিব ঈশ্বৰৰ ওচৰত আপোনালোকে শৰণাগত হ'ব লাগিব হে ঈশ্বৰ তুমি আত্মা হৃষিকেশ সৰ্বসাক্ষী ঈশ্বৰক এই বুলি ক'ব লাগিব তুমি সকলোৰে সাক্ষী উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠৰে সৃষ্টিকৰ্তা পালনকৰ্তা সংহাৰকৰ্তা তুমি এই বুলি যেতিয়ালৈকে আপোনালোকে পূৰ্ণাহুতি নিদিয়ে আপোনালোকৰ কিন্তু জীৱন যজ্ঞ শেষ নহয় বাৰে বাৰে আহি থাকিব লাগিব এই কথা কৃষ্ণই অৰ্জুনক গীতাৰ দ্বিতীয় অধ্যায়ত কৈছেগৈ ধনঞ্জয় যেতিয়াই এজন ব্যক্তিয়ে তেওঁ পিন্ধি থকা চোলাটো বা বস্ত্ৰখন পুৰণি বুলি অনুভৱ কৰে তেতিয়াই সেই পুৰণি বস্ত্ৰ পৰিহাৰ কৰি নতুন বস্ত্ৰ তেওঁ পৰিধান কৰে বাৰিষা চিনাজুকবোৰে ঘাঁহৰ ওপৰত লিউলিয়াই থাকে আৰু যেতিয়া এডাল মজবুত ঘাঁহ পায় আগৰ ঘাঁহডাল এৰি দিয়ে ঠিক তেনেদৰে আমাৰ শৰীৰতে থকা আকাৰবিহীন আকৃতিবিহীন আত্মাটোৱে দেহ নামৰ খোলাটোক যেতিয়া পুৰণি হ'ল বুলি ভাবিব তেতিয়াই তাক পৰিত্যাগ কৰে কৃষ্ণই অৰ্জুনক দাপৰ যুগত কুৰুক্ষেত্ৰৰ মাজত যুদ্ধৰ প্ৰথম দিনাখনে অৰ্জুনক এনেকৈ কৈছে ৱাসংসি জীৰ্ণানি যথা বিহায় কি বুলি ক'লে ৱাসংসি জীৰ্ণানি যথা বিহায় বাসাংসি মানে বাহি তানি শৰীৰানি যথা বিহায় নৱানি গৃহণানি নৰুণা পৰাণি অৰ্থাৎ কাপোৰ যেনেকৈ পুৰণি হ'লে মানুহে পৰিত্যাগ কৰি নতুন কাপোৰ লয় সেনেকৈ আত্মায়ো এই শৰীৰ নামৰ খোলাটো পুৰণি হ'লে নতুন খোলাত প্ৰৱেশ কৰে তেতিয়ালৈকে আমি নতুন খোলালৈ আহি থাকিম কেতিয়ালৈকে যেতিয়ালৈকে আমাৰ প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ অৰ্থাৎ until and unless the balance the karmic depth and the life equation it is mandatory to come down this eternal earth again and again হিব্ৰুসকলে কাৰাগাৰৰ ভিতৰত হিব্ৰু ভাষাত খ্ৰীষ্টানবিলাকৰ ধৰ্মগ্ৰন্থখন লিখিছিল বাইবেল বাইবেল মানে কি বাৰু বেচিক ইনষ্ট্ৰাকশ্যন অফ বিফৰ লিভিং দিছ আৰ্থ এই পৃথিৱীখন এৰি যোৱাৰ আগতে জানিবলগীয়া প্ৰাথমিক সূত্ৰসমূহ কিন্তু সেই এই বুলিতো লিখা নাই পৃথিৱীখনত চলিবলৈ কাৰ্মিক ডেপ্থৰ পৰা মুক্ত হ'বলৈ সূত্ৰবোৰ বুলিতো লিখা নাই গতিকে এই কাৰ্মিক ডেপ্থৰ পৰা মুক্ত হ'বলৈ প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধৰ পৰা মুক্ত হ'বলৈ গীতা ভাগৱতৰ আশ্ৰয় ল'বই লাগিব যাৰ বাবে আজি পৃথিৱীৰ উন্নত প্ৰায়বোৰ দেশৰ শিক্ষিত যুৱক যুৱতীয়ে গীতা ভাগৱত হাতত তুলি ল'বলৈ বাধ্য হৈছে গতিকে খৰালিৰ দখালটোত যেনেকৈ পানী থাকে সাপ বেং একেলগে থাকে সেনেকৈ আজি কি হৈছে সনাতন বৈদিক ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছে মই অনুৰোধ কৰিম
আজিৰ এই ধৰ্মৰ সভাৰ জৰিয়তে আপোনালোকে যেন সনাতন ধৰ্ম এৰি নাযায়। আমাৰ ধৰ্মটোৰ নাম হিন্দু বুলি কিন্তু ঋ খাম যজু অথৰ্বত উল্লেখ নাই। কি বুলি উল্লেখ আছে? সনাতন বৈদিক ধৰ্ম। সনাতন মানে যিয়ে সকলোকে সমানে আদৰি লয়। আমাৰ এই ধৰ্মত বোলে কলিতাই পায়, কছাৰীয়ে নাপায়, ৰাভাই পায়, কোচে নাপায়, ডিমাচাই পায়, সোণোৱালে নাপায়, এই বুলি কিন্তু ক'তো লিখা নাই। আৰু কোনোবাই যদি ভাবে এই বুলি, সেয়া মনে সজা কথা। নিমিনৱসিদ্ধ সংবাদৰ একাদশ স্কন্ধৰ প্ৰথম পাততেই 11 নম্বৰ পদত শংকৰদেৱে অনুবাদ কৰিছে। হস্তপদ বাক্য কৰ্ণ ঐ আছে মানে জান, হৰি ভকতিত জানিবা সমস্তৰে অধিকাৰ। হাত ভৰি চকু কাণ নাক মুখ জানে আছে, মানুহ মাতৃ ঈশ্বৰক উপাসনা কৰিবলৈ অধিকাৰ আছে। হয়তো কোনোবা সম্পূৰ্ণ সুস্থ, কোনোবা হয়তো বিসংগতিপূৰ্ণ, কাৰোবাৰ হয়তো চকু আছে দেখা নাপায়, কাৰোবাৰ হয়তো কাণ আছে শুনা নাপায়, কাৰোবাৰ হয়তো মুখখন দিছে কিন্তু তেওঁ কথা ক'ব নোৱাৰে, ডিফেণ্ডাৰ হয়তো মুখবধিৰ, কিন্তু কলা বোবা অন্ধ বা দৃষ্টিহীন হ'লেও তেওঁৰো ঈশ্বৰক উপাসনা কৰাৰ অধিকাৰ আছে। গতিকে আজিৰ পৰা আপোনালোকে প্ৰতিজ্ঞা কৰক যে আমি সনাতন হিন্দু ধৰ্মৰ মানুহ, সনাতন বৈদিক ধৰ্মৰ মানুহ, কোনে কেনেকৈ উপাসনা কৰে নিজৰ কথা, সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে, কিন্তু ঈশ্বৰক উপাসনা কৰিবলৈ কাৰো বাধা নাই। আৰু বাধা দিয়াৰ কাৰণে বেয়া নাপাব, আজি আমাৰ জনগোষ্ঠীবিলাকৰ বেছিভাগেই বিদেশী ধৰ্ম গ্ৰহণ কৰিলে। কিহৰ কাৰণে? নাপায় আৰু নুচুবি। এই অস্পৃশ্যতাৰ পৰা যদি আমাৰ অসমীয়া সমাজখনক মুক্ত নকৰোঁ, তেতিয়া কেনেকৈ ভৱিষ্যতে ভয়াৱহ সংকট আহি আছে। আকাশখন আপোনালোকৰ মূৰৰ ওপৰত ঠিকেই থাকিব, কিন্তু ভৰিৰ তলৰ মাটি নোহোৱা হ'ব। ইয়াৰ 1 নম্বৰ কাৰণটো হ'ল আমাৰ ঠেক মনোগণ্ডী, 2 নম্বৰ কাৰণটো হ'ল অসমীয়া জাতিটো লাহে লাহে এলেহুৱা আৰু কৰ্মবিমুখ হৈ আহিছে, নহয় জানো? আৰু তৃতীয়টো হ'ল ধৈৰ্য কমিছে। ছুইচ দিলেই যেনেকৈ লাইটটো জ্বলে, ফেনখন ঘূৰে, থিতাতে কামবোৰ হ'ব লাগিব। আৰু তাৰপিছৰটো হ'ল ইজি মানি আৰ্নিং, অৰ্থাৎ কম কষ্টত অধিক টকা উপাৰ্জন কৰি ধনী হ'ব লাগে। আৰু এনেবোৰ বৈষয়িক চিন্তাই অসমীয়া জাতিটোক লাহে লাহে কিন্তু পেৰালাইচিছ কৰি আনি আছে। গতিকে ইয়াৰ পৰা মুক্তি দিবলৈ হ'লে আমি যেতিয়া অসমীয়া জাতিটোৱে পাঞ্জাবীৰ দৰে হ'ম, মই ভাবোঁ স্কুল কলেজৰ ল'ৰা ছোৱালীখিনি লৈ এখন এখন স্কুল কলেজৰ প্ৰিন্সিপালে পাঞ্জাৱলৈকে আৰু নেপাললৈকে নিব লাগে। আজি যদি মোৰ লগত 50জন ছাত্ৰ ছাত্ৰীক, মেট্ৰিক পাছ কৰা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা 50জন ছাত্ৰ ছাত্ৰীক মই যদি পঞ্জাৱলৈকে লৈ যাওঁ, মই একো নকওঁ, তেওঁলোকে এই মঞ্চখনত আহি পেলাই ক'ব, ছাৰে যদি সোধে পাঞ্জাৱৰ ক'ত গৈছিলা, বোলে কাপুৰথলা, গুৰুদাসপুৰ আৰু চণ্ডীগড়, এই 3খন ঠাই আমাক ছাৰে দেখুৱালে। বোলে তাত তুমি LP স্কুলৰ চকীদাৰজন কি দেখিলা, বোলে তেওঁ পাঞ্জাবী। শিক্ষক গোটেইকেইজন কি দেখিলা, বোলে গোটেইকেইজনী পাঞ্জাবী। ষ্টুডেণ্ট কি দেখিলা, বোলে গোটেইবিলাক পাঞ্জাবী। বোলে তাৰে নাইট চকীদাৰজন কি, সেইজনো পাঞ্জাবী। বোলে DI অফিচলৈকে গ'লোঁ, তেওঁ পাঞ্জাবী। বোলে খেল খেলিবলৈকে গ'লা, বোলে গ'লোঁ, তাতে ভলীবল ক্ৰিকেট খেলে, মানে হেণ্ডবল খেলে, বাস্কেটবলে, কি দেখিলা, বোলে গোটেইকেইজনী পাঞ্জাবী। বোলে পাঞ্জাৱত কি কি গাড়ী চলে, বোলে চব গাড়ী চলে। বোলে তাৰে গাড়ী চলোৱা ড্ৰাইভাৰবিলাক বুলি ক'লে পাঞ্জাবী। তাৰে পুলিচ থানাত গৈ পেলাই কি দেখিলা, বোলে 1 ফিটাৰ পৰা অচিলৈকে চব পাঞ্জাবী। এইবাৰ শেষত ছাৰে সুধিছে, এই ল'ৰাহঁত পাঞ্জাৱত ভিখাৰী দেখিলে নে? এটাও নাই। বোলে পাঞ্জাৱত কি নেদেখিলে? এটাও ভিক্ষাৰী নাই। চুলি কটা নাপিতজনো পাঞ্জাবী, পাগুৰি মৰাজনো পাঞ্জাবী, স্কুলৰ নাইট চকীদাৰৰ পৰা প্ৰিন্সিপাললৈকে পাঞ্জাবী, আৰ্মি পুলিচ চব পাঞ্জাবী, ভিক্ষাৰী এটা নাই। কাৰোবাৰ হাত এখন নাই, তেওঁ কাম কৰি খাইছে। এইবাৰ নেপাললৈকে গ'লোগৈ, কি দেখিলা, বোলে চব কাম নেপালীয়ে কৰে। ভিক্ষাৰী আছে নেকি, বোলে নাই। গতিকে নেপালত যেনেকৈ এজনো ভিক্ষাৰী নাই, পাঞ্জাৱত যেনেকৈ এজনো ভিক্ষাৰী নাই, যিদিনাখন অসমত ভিক্ষাৰী নোহোৱা হ'ব, MA BA পাছ কৰা যেনেকৈ নিজকে নিবনুৱা বুলি ভাবি নাথাকি, চৰকাৰী চাকৰিলৈকে আশা কৰি নাথাকি,
কিবা এটা কাম কৰি পেলাই ঘৰখনক নিজকে পোহপাল দিবলৈ আৰু বেলেগৰ চাকৰ হোৱাতকৈ 10জন মানুহক ভাত দিবলৈ চিন্তা কৰিব, মই ভাবিম সেইদিনাখন আৰু অসমখনক আলফাই বেলেগে স্বাধীন কৰিব নালাগে আৰু কাটাতাৰ দাঙি পেলাই বাংলাদেশী আমাৰ মাজত নাহে। কিন্তু যেতিয়ালৈকে বিহাৰী আমাৰ চুলিবোৰ কাটি থাকিব লাগিব চেলুনত, FCI গুদামত চাউল চেনিৰ বস্তাবোৰ চাটুগুৰি খাই বিহাৰী দাঙি থাকিব লাগিব, মাৰোৱাৰী ফাঁচী বজাৰত থাকি আলু পিঁয়াজৰ বজাৰখন নিয়ন্ত্ৰণ কৰিব, তেতিয়ালৈকে কিন্তু আমাৰ মেৰুদণ্ড বেকা হৈ যাব। গতিকে মোৰ এটাই অনুৰোধ, আহক কেৱল চৰকাৰী চাকৰি, চৰকাৰী লোন আৰু চৰকাৰলৈ মুখ কৰি নাথাকি আমি নিজে নিজে স্বাৱলম্বী হওঁ। নহ'লে কিন্তু মই এটা কথাই কৈছোঁ, আপোনালোকৰ পেটৰ পোৱালি মই কোনো অন্য জগতৰ পৰা অহা নাই। আকাশখন ঠিকেই থাকিব, ভৰিৰ তলৰ মাটি কিন্তু নোহোৱা হ'ব, অৰ্থাৎ আমাৰ মাটিবোৰ বিদেশীৰ হাতত যাব। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি